তো আমি এতিয়া ডিছকাছ কৰিম অসমৰ কেইজনমান উল্লেখনীয় ৰাজনীতিবিদ আৰু স্বাধীনতা সংগ্ৰামী তেওঁলোকে তাৰমানে কি অৱদান আগবঢ়াই গৈছিল তাৰমানে আমাৰ অসমৰ ক্ষেত্ৰত বা ভাৰতৰ ক্ষেত্ৰত তেনেকুৱা ধৰণৰ এক্সাম পইণ্ট অফ ভিউৰে APSC তথা অন্যান্য যিবিলাক ষ্টেটৰ এক্সাম হয় লাইক ADRE DME টেট এনেকুৱা সেই এক্সামবিলাকৰ কাৰণে এইটো বহুত বেছি লাগতিয়াল ইয়াৰ পৰা 2-3টা কুৱেশ্যন আহেই চ' আমি যদি ডিটেইলছত জানি থৈ দিওঁ বস্তুবিলাক দেন আমাৰ কাৰণে ভাল আৰু যদি আপোনালোকক আগন্তুক APSC আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট DME SSC টেট ইণ্ডিয়ান আৰ্মি আসাম পুলিচ এনেকুৱা এক্সামছৰ কাৰণে যদি গোটেইবিলাক নোটছ লাগে মেথছ ৰিজনিং GK ইংলিছ কাৰেণ্ট এফেয়াৰ্ছ সকলো তেনেই চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব আৰু যদি গোটেই নোটছবিলাক লাগে ডেছক্ৰিপশ্যনত এটা লিংক আছে সেইটোত ক্লিক কৰি মোক হোৱাটছএপত ডাইৰেক্ট মেছেজ দি সুধি লৈ ল'ব পাৰে বস্তুখিনি তো যদি লাগে ডেছক্ৰিপশ্যনৰ লিংকটোত ক্লিক কৰি লৈ লওক বলক এতিয়া আৰু এইখিনি আৰম্ভ কৰোঁ আমি প্ৰথম আমি কাৰ বিষয় চাম ফখৰুদ্দিন আলি আহমেদ তেখেতকতো চাগে সকলোৱে চিনিয়ে পায় অসমৰ পৰা প্ৰথম কি আছিল ৰাষ্ট্ৰপতি ফখৰুদ্দিন আলি আহমেদ অসমৰ পৰা হোৱা প্ৰথমজন আৰু একমাত্ৰ ৰাষ্ট্ৰপতি আছিল এতিয়ালৈ অসমৰ পৰা এজনে হৈছিল তেওঁৰ জন্ম কেতিয়া হৈছিল এইবিলাক আমাক সিমান বাৰু ইম্পৰ্টেণ্ট নহয় যিবিলাক ইম্পৰ্টেণ্ট টপিক আমি সেইবিলাক চাই যাম এইটো 1966 চনত তেওঁ এজন মন্ত্ৰী ৰূপে কাৰ্যভাৰ গ্ৰহণ কৰিছিল ফখৰুদ্দিন আলি আহমেদদেৱে তো এই পইণ্টটো ইম্পৰ্টেণ্ট হৈ যায় আমাৰ ক্ষেত্ৰত তেওঁ 1974 চনত ভাৰতৰ ৰাষ্ট্ৰপতি ৰূপে কাৰ্যভাৰ গ্ৰহণ কৰে এই পইণ্টটো ইম্পৰ্টেণ্ট আমাৰ এইটো সুধি দিব পাৰে আৰু 1975 চনত ঘোষণা কৰা জৰুৰীকালীন অৱস্থাৰ কালচোৱাত তেওঁৱেই ভাৰতৰ ৰাষ্ট্ৰপতি আছিল যেতিয়া ইন্দিৰা গান্ধী ইমাৰ্জেঞ্চি লাগু কৰিছিল তেতিয়া ভাৰতৰ ৰাষ্ট্ৰপতি কোন আছিল এইটো বহুতবাৰ তাৰমানে এক্সামত আহিছে ইম্পৰ্টেণ্ট এইটো তেতিয়া আমাৰ ভাৰতৰ ৰাষ্ট্ৰপতি এই ফখৰুদ্দিন আলি আহমেদে আছিল তেওঁৱেই ৰাষ্ট্ৰপতি আছিল আৰু 1977 চনত তেওঁ মৃত্যুবৰণ কৰে বিমলা প্ৰসাদ চলিহা কেতিয়া জন্ম হৈছিল কেতিয়া মৃত্যু হৈছিল এইবিলাক বাৰু ইমান ইম্পৰ্টেণ্ট নহয় তেওঁ 1957 চনত মন্ত্ৰীৰূপে শপত গ্ৰহণ কৰিছিল আৰু তেওঁ কিমান বছৰ অসমৰ মুখ্যমন্ত্ৰী হৈছিল 13 বছৰ এইটো ইম্পৰ্টেণ্ট আৰু তেওঁক পদ্মবিভূষণ কিমান চনত দিয়া হয় 1971 চনত আৰু তেওঁ শ্বিলঙত মৃত্যু হয় 1971 চনৰ 25 ফেব্ৰুৱাৰী তাৰিখে এনেকুৱা আৰু এই গোটেইবিলাক নোটছ এই এক ছেকেণ্ড ৰ'ব ইয়াত নহয় আসাম ফিউচাৰ এছপাইৰেঞ্চৰ পৰা ই বুকখনৰ পৰা লোৱা হৈছে মই কৈ দিলোঁ বাৰু এবাৰ চ' ইয়াৰ পিছত আহিল আমাৰ আনন্দৰাম বৰুৱা এওঁৰ বিষয়ে তাৰমানে জানি থোৱাটোতো ভাল আমাৰ কাৰণেতো বহুত এটা গৌৰৱৰ কথা যে এনেকুৱা এজন মানুহ আমাৰ অসমত জন্ম তাৰমানে লাভ কৰিছিল এওঁ প্ৰথমৰ কি আছিল বেৰিষ্টাৰ আছিল ইম্পৰ্টেণ্ট এইটোও বহুতবাৰ সুধিছে এক্সামত তেওঁ 13 মে 1850 চনত উত্তৰ গুৱাহাটীত জন্ম হৈছিল আচ্ছা বড়োৱে প্ৰথমখন ইংৰাজী সংস্কৃত অভিধান এইটো আহে প্ৰথম ইংৰাজী সংস্কৃত অভিধানখন সম্পাদনা কোনে কৰিছিল আনন্দৰাম বৰুৱাদেৱে আৰু তেওঁৰ অন্যান্য ৰচনাসমূহ হৈছে ভৱভূতি মহাবীৰ চৰিত্ৰ নাৰনাথা সংগ্ৰহ এইবিলাক এইকেইটা ধৰক ইম্পৰ্টেণ্ট জানি থৈ দিয়াটো ভাল কেতিয়াবা ধৰক এক্সামত আহি যায় গোপীনাথ বৰদলৈ এখেত কোন আছিল আমাৰ স্বাধীন অসমৰ প্ৰথমজন মুখ্যমন্ত্ৰী আছিল তেওঁ তাৰমানে এটা এনেকুৱা কাম কৰি গৈছে যাৰ কাৰণে আজি আমি যিবিলাক অসমীয়া মানুহ আছোঁ আমি তাৰমানে সেই অসমীয়া মানুহবিলাক আমি এতিয়া ভাৰতৰ পাৰ্ট হৈ থাকিব পৰা হৈছোঁ আদাৰৱাইজ আমি এতিয়া বাংলাদেশৰ পাৰ্ট হৈ থাকিলোঁ কৈ আছোঁ কেনেকৈ তেওঁ এজন স্বাধীনতা সংগ্ৰামী আছিল আৰু তেওঁৰ প্ৰবল বিৰোধিতাৰ বাবে অসম পাকিস্তানৰ অংশ হোৱা নাছিল সৈয়দ মহম্মদ ছাদুল্লাৰ নাম শুনিছে সকলোৱে সৈয়দ মহম্মদ ছাদুল্লাহ এই সৈয়দ মহম্মদ ছাদুল্লাই কি বিচাৰিছিল যে আমাৰ এই যি অসমখন যি আছে এই অসমখন তেতিয়াৰ ইষ্ট পাকিস্তান অৰ্থাৎ বৰ্তমান বাংলাদেশ
তাৰ পাৰ্ট কৰিব বিচাৰিছিল আৰু এই গোপীনাথ বৰদলৈদেৱে প্ৰবল বিৰোধিতা কৰাৰ বাবে অসম পাকিস্তানৰ অংশ হোৱা নাছিল। আদাৰৱাইজ আজি অসম পাকিস্তানৰ অংশ হৈ থাকিল। পাকিস্তান মানে এতিয়া বৰ্তমান বাৰু বাংলাদেশ। আৰু তাৰ কাৰণে তেওঁক 1999 চনত ভাৰত ৰত্ন দিয়া হয়। কাক? গোপীনাথ বৰদলৈদেৱক। তেওঁৰ দিনতে কি কি সৃষ্টি হৈছিল? গুৱাহাটী বিশ্ববিদ্যালয়, উচ্চ ন্যায়ালয়, গুৱাহাটী হাইকোৰ্ট, অসম চিকিৎসা মহাবিদ্যালয় আদি তেওঁৰ দিনতেই স্থাপন হৈছিল। আৰু তেওঁক সকলোৰে প্ৰিয়ভাৱে তেওঁক লোকপ্ৰিয় নামেৰে জনা যায়। কিন্তু এই উপাধিটো প্ৰথম তেওঁক কোনে সম্বোধনা কৰিছিল এইটোও সোধে কেতিয়াবা এক্সামত। এইটোৰ উত্তৰ হৈছে জয়ৰাম দাস দৌলত ৰাম। তেখেতে তেওঁক তাৰমানে প্ৰথম লোকপ্ৰিয় বুলি অভিহিত কৰে। আৰু তেওঁৰ কিমান চনত মৃত্যু হয়? 1950 চনত মৃত্যু হয়। চ' আপোনালোকক যদি গোটেই APSC, আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট, DME, SSC, টেট, ইণ্ডিয়ান আৰ্মি, আছাম পুলিচ এনেকুৱা এক্সামছৰ কাৰণে যদি গোটেইবিলাক নোটছ লাগে, মেথছ, ৰিজনিং, ইংলিছ, GK, কাৰেণ্ট এফেয়াৰ্ছ, দেন ডেছক্ৰিপশ্যনৰ লিংকটোত ক্লিক কৰি লৈ ল'ব পাৰে। আৰু প্লিজ সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ইয়াৰ পিছত আহিল কুশল কোঁৱৰ। তেওঁ আছিল কোন? প্ৰবীণ গান্ধীবাদী নেতা, স্বাধীনতা কৰ্মী। কিমান চনত জন্ম? 1909 চনত জন্ম। আৰু 1942 চনত এইটো সোধে যে কিমান চনত কুশল কোঁৱৰক ফাঁচি দিয়া হৈছিল। আহিয়ে থাকে এইটো এক্সামত। এইটোৰ তেওঁক তেনেকি 1942 চনত গোলাঘাটৰ সৰুপথাৰ ৰেল দুৰ্ঘটনাত জড়িত থকা সন্দেহত 1943 চনত তেওঁক ফাঁচি দিয়া হয়। আহে এইটো কুৱেশ্যন আহিয়ে থাকে এক্সামত, তো জানি থোৱাটো ভাল আৰু। এতিয়া আহিল আমি তৰুণৰাম ফুকনৰ বিষয়ে অলপ আলোচনা কৰিম। তেওঁ কোন আছিল? এজন স্বাধীনতা সংগ্ৰামী আৰু সুদক্ষ উকিল। তেওঁ 1921 চনত অসহযোগ আন্দোলনত অসমৰ গুৰি ধৰোঁতা আছিল। এইটো সোধে 1921 চনৰ অসহযোগ আন্দোলনত অসমৰ পৰা কোনে নেতৃত্ব দিছিল? এনচাৰ কি হ'ব? তৰুণৰাম ফুকন। 1927 চনত হোৱা অসম সাহিত্য সভাৰ অধিৱেশনৰ সভাপতি আছিল তেওঁ তাৰমানে 1927 চনত। আহিব পাৰে যে তৰুণৰাম ফুকন কিমান চনত অসম সাহিত্য সভাৰ সভাপতি হৈছিল? 1927 চনত। তেওঁৰ উল্লেখনীয় ৰচনা সম্ভাৰ হৈছে, এইটো অলপ জানি থৈ দিব, স্মৃতিমালা, যৌনতন্ত্ৰ, মোৰ চিকাৰ কাহিনী, এনেকুৱা ধৰণৰ আহিব পাৰে যে এই মোৰ চিকাৰ কাহিনী নামৰ ৰচনাখন, তাৰ ৰচনা সম্ভাৰখন কাই ৰচনা কৰিছিল? তৰুণৰাম ফুকন। এনেকৈ সোধে আৰু তেওঁক কি বুলি জনা গৈছিল? দেশভক্ত তৰুণৰাম ফুকন। জানে চাগে সকলোৱে, দেশভক্ত তৰুণৰাম ফুকন বুলি তেখেতক কোৱা হৈছিল। Nobin Chandra Bordol was born in 1875. He was a politician and writer and an Indian independence movement activist. He served both Assam Association and Assam Chhatra Sanmilon as president in 1915 and 1925 respectively. মানে কি তেখেতে কি দুয়োটা নবীন চন্দ্ৰ বৰদলৈয়ে আসাম এছ'চিয়েশ্যন আৰু আসাম ছাত্ৰ মানে অসম ছাত্ৰ সন্মিলন, এই দুয়োটাৰে তেওঁ প্ৰেচিডেণ্ট আছিল। 1915 চনত তেওঁ আসাম এছ'চিয়েশ্যনৰ প্ৰেচিডেণ্ট হয় আৰু 1925 তেওঁ হয় অসম ছাত্ৰ সন্মিলনৰ প্ৰেচিডেণ্ট। কোন? নবীন চন্দ্ৰ বৰদলৈ। তেওঁক জনপ্ৰিয়ভাৱে কি বুলি জনা গৈছিল? ইয়াত দিয়া আছে, কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ বুলি কোৱা হৈছিল। সকলোৱে জানে চাগে কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ বুলি কোৱা হৈছিল তেওঁক। কাক কৰ্মবীৰ বুলি কোৱা হয়? এনচাৰ উইল বি নবীন চন্দ্ৰ বৰদলৈ। তেওঁ এজন প্ৰবীণ গান্ধীবাদী নেতা আছিল। তেওঁৰ কেইখনমান উল্লেখনীয় অৱদান হৈছে অনিতা, গৃহলক্ষ্মী আদি। আহি যাব পাৰে যে গৃহলক্ষ্মী নামৰ পুথিখন কাই লিখিছিল? এনচাৰ হ'ব কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ। ইমান চনত মৃত্যু হয়? 1934 চনত। আচলতে এই জন্ম মৃত্যুবিলাক নুসুধে এনেকৈ, তথাপিও জানি থৈ দিয়াটো বেটাৰ আৰু। এতিয়া আমি চাম বিষ্ণুৰাম মেধিৰ বিষয়ে।
Bishnuram Medhi was born in 1888 at Hazo. He was an Indian independence activist and staunch politician. তেওঁ এজন কি আছিল সুদক্ষ ৰাজনীতিবিদ আছিল তেওঁ কৰ্মসূত্ৰে এজন কি আছিল উকিল আছিল এনেও মেইনলি যিবিলাক পলিটিচিয়ান থাকে সেইবিলাক উকিলে আছিল আগৰ দিনত সেইকাৰণে সিহঁতে লবিলাক বহুত ভালকৈ জানিছিল 1921 চনত হোৱা অসহযোগ আন্দোলন অসমত প্ৰত্যক্ষভাৱে জড়িত হৈ আছিল কোন বিষ্ণুৰাম মেধি তেওঁ 1931 চনৰ পৰা 1939 চনলৈকে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল সুধিব পাৰে যে কিমান চনৰ পৰা কিমান চনলৈ এনেকৈ APSCৰ কাৰণে আহি যাব পাৰে মেইনলি ADRE তেনেকুৱা কুৱেশ্যন নুসুধে আৰু এখেত কি আছিল অসমৰ দ্বিতীয় মুখ্যমন্ত্ৰী আছিল বিষ্ণুৰাম মেধি প্ৰথমটো গোপীনাথ বৰদলৈ আছিল ছেকেণ্ড আছিল বিষ্ণুৰাম মেধি 1950 পৰা 57 লৈকে তেওঁ অসমৰ মুখ্যমন্ত্ৰী হয় আৰু তেওঁক 1957 চনত তামিলনাডুৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছিল কাক বিষ্ণুৰাম মেধি তেওঁৱে হৈছে ৰাজ্যপাল পদত অধিষ্ঠিত হোৱা প্ৰথমগৰাকী অসমীয়া মানে কোনোবা এখন ৰাজ্যৰ ৰাজ্যপাল হোৱা অসমৰ পৰা মানে অসমীয়া মানুহ কোনোবা এখন ৰাজ্যৰ ৰাজ্যপাল হোৱা যদি সুধে ক'ত দেন এনসাৰ উইল বি বিষ্ণুৰাম মেধি আহি যাব পাৰে কাৰণ আগতে এইটো কুৱেশ্যন আহিছে আৰু প্ৰথমগৰাকী অসমীয়া হৈছে বিষ্ণুৰাম মেধি আৰু তেওঁৰ 1981 চনত মৃত্যু হয় বিষ্ণুৰাম মেধিৰ তিনিটামান পইণ্ট ইয়াৰ বহুত মোষ্ট ইম্পৰ্টেণ্ট আৰু যদি আপোনালোকক আগন্তুক এক্সামবিলাকৰ কাৰণে APSC আসাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট DME SSC টেট ইণ্ডিয়ান আৰ্মি আসাম পুলিচ এনেকুৱা এক্সামছৰ কাৰণে যদি গোটেইবিলাক নোটছ লাগে ডেছক্ৰিপশ্যনৰ লিংকত ক্লিক কৰি লৈ ল'ব পাৰে আৰু প্লিজ সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব সৈয়দা আনোৱাৰা তাইমুৰ এখন কি এয়াও কোন আছিল তাইমুৰ ৱাজ দ্য ফাৰ্ষ্ট এণ্ড অনলি ফিমেল চিফ মিনিষ্টাৰ অফ আসাম টিল নাও অসমত এতিয়ালৈ এজনীয়ে মাত্ৰ ফিমেল চিফ মিনিষ্টাৰ হৈছে মুখ্যমন্ত্ৰী হৈছে আৰু সেইটো হৈছে সৈয়দ আনোৱাৰা তাইমুৰ She elected to Assam Assembly for the first time as served as the Minister of Education. আৰু সৈয়দ আনোৱাৰা তাইমুৰ 1972 চনত কি হৈছিল অসমৰ এডুকেশ্যন মিনিষ্টাৰ হৈছিল শিক্ষামন্ত্ৰী হৈছিল লেটাৰ ফ্ৰম 6 ডিচেম্বৰ 1980 to 30 জুন 1981 এই কাৰ্যকালটো সোধে মাজে মাজে She served the state as চিফ মিনিষ্টাৰ আৰু 1980 পৰা 1981 চনৰ 30 জুন তাৰিখলৈ তেওঁ চিফ মিনিষ্টাৰ হিচাপে কাৰ্যকাল কৰে আৰু এটা কথা অসমৰ প্ৰথম আৰু একমাত্ৰ যদি মুছলিম মুখ্যমন্ত্ৰীৰ কথা সোধে তেতিয়াও এনসাৰটো হ'ব সৈয়দা আনোৱাৰা তাইমুৰ She served as a member of Rajya Sabha from 1988 to 1990 এইটো এনেকৈ নুসুধে তথাপিও জানি থোৱাটো বেটাৰ আৰু মণিৰাম দত্ত বৰুৱা Borua was born in Saring of Shivsagar in 1806 ইয়াৰ বিষয়ে সব ইম্পৰ্টেণ্ট হৈছে কাৰণ জন্ম মৃত্যুটোও জানি থৈ দিয়া ভাল মণিৰাম দত্ত বৰুৱা অৰ্থাৎ তেখেতক কি বুলি জনা গৈছিল আমি জানো বৰ্তমান মণিৰাম দেৱান বুলি He was a friend of the invading British and became the Dewan of the Assam Company in 1839 তেওঁ অসম কোম্পানীৰ 1839 কি হৈছিল দেৱান হৈছিল He established 2 tea gardens at Sinamora and Shanglong এই দুটাও সুধি থাকে এক্সামত যে প্ৰথম মণিৰাম দেৱানে স্থাপন কৰা তাৰমানে চাহ বাগিচা দুখনৰ নাম কি মেইনলি চিনামৰাখনটো সুধিয়ে থাকে এইখনো জানি থোৱা ভাল দুখনৰ কথাও সুধি দিব পাৰে Respectively later he became rebellious and tried to diminish the British rule from Assam during the time of Sepoy mutiny in
1857 তেওঁ কি কৰে চিপাহী বিদ্ৰোহত অসমক নেতৃত্ব দিয়া মেইনলি ব্ৰিটিছৰ বিৰুদ্ধে 1957 চনত এইটো সোধে যে অসমত চিপাহী বিদ্ৰোহৰ নেতৃত্ব কোনে দিছিল তেতিয়া এনচাৰটো হৈছে মণিৰাম দেৱান বা কেতিয়াবা মণিৰাম দত্ত বৰুৱা বুলিও দিব পাৰে আমাক কনফিউজ কৰাৰ কাৰণে হি ৱাজ কেপচাৰ্ড ইন কলকাতা এণ্ড লেটাৰ হেংড ইন যোৰহাট ইন 1857 তেওঁক ক'ত ধৰে কলকাতাত তেওঁক ধৰে তাৰমানে ইংৰাজ অধিকাৰীসকলে যেতিয়া চিপাহী বিদ্ৰোহত তেওঁ নেতৃত্ব দিয়ে আৰু এতিয়াও সোধে যে মণিৰাম দেৱানক ক'ত ফাঁচি দিয়া হৈছিল এইটো সোধে এক্সামত অহা দেখা গৈছে যোৰহাটত 1858ত যোৰহাটত মণিৰাম দেৱানক ফাঁচি দিয়া হয় ধৰে ক'ত কলিকতাত কিহৰ কাৰণে চিপাহী মিউটিনি চিপাহী বিদ্ৰোহৰ কাৰণে 1857 চনত কৰি যোৱা চিপাহী বিদ্ৰোহৰ কাৰণে আৰু 1858 চনত তেওঁক ফাঁচি দিয়া হয় চ' আপোনালোকক যদি গোটেই নোটছবিলাক লাগে এছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট DME SSC APSC ইণ্ডিয়ান আৰ্মি দেন ডেছক্ৰিপশ্যনৰ লিংকটোত ক্লিক কৰি লৈ ল'ব পাৰে আৰু প্লিজ সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব উপেন্দ্ৰ ব্ৰহ্মৰ কিমান চনত জন্ম হৈছিল 1957 চনত হি হেজ ফাউণ্ডলি কল্ড বডোফা সুধি দিব পাৰে এক্সামত উপেন্দ্ৰ ব্ৰহ্মক কি নামেৰে জনা যায় বডোফা বুলি অৰ দ্য ফাদাৰ অফ দ্য বড়োজ আৰু বড়োসকলৰ তাৰমানে কি বুলি কোৱা হয় পিতা বুলি কোৱা হয় ফাদাৰ অফ বড়োজ আৰু সেই বডোফাটোৰ অৰ্থ হৈছে ফাদাৰ অফ বড়োজ হি লেড দ্য বড়ো ষ্টুডেণ্ট ইউনিয়ন APSU and each movement demanding a separate state for Boros. তেওঁ এই বড়ো ষ্টুডেণ্টছ ইউনিয়নক কি কৰে লিড কৰে লিডাৰ আছিল তেওঁ আৰু তেওঁ কি ডিমাণ্ড কৰিছিল এখন বড়োসকলৰ কাৰণে এখন ছেপাৰেট ষ্টেট ডিমাণ্ড কৰিছিল হি ইভেন টুক এক্টিভ পাৰ্ট ইন দ্য tripartite discussion to solve the problem tripartite discussion to solve the problem তেওঁ তাৰমানে কি ত্ৰিপাক্ষিক যিটো ডিছকাশ্যন হৈছিল কাৰ মাজত ভাৰত চৰকাৰ অসম চৰকাৰ আৰু বড়োসকলৰ মাজত টু চল্ভ দ্য প্ৰব্লেম এই প্ৰব্লেমটো চল্ভ কৰিবৰ কাৰণে ই ডাইড ইন 1980 হিজ ডেথ এনিভাৰ্চাৰী চেলিব্ৰেটেড এজ বডোফা ডে এইটো সোধে যে বডোফা ডেটো কোনে পালন কৰে দেন এনচাৰ উইল বি বড়োসকলে বডোফা ডে এমং দ্য বড়ো কমিউনিটি বড়োসকলৰ মাজত তাৰপিছত আহিল মহেন্দ্ৰ মোহন চৌধুৰী তেওঁ কিমান চনত জন্ম হয় 12 এপ্ৰিল 1900 চন ইম্পৰ্টেণ্ট নহয় ইমান বাৰু মহেন্দ্ৰ মোহন চৌধুৰী ৱাজ এ ফ্ৰীডম ফাইটাৰ এণ্ড ফৰ্মাৰ চিফ মিনিষ্টাৰ অফ আছাম তেওঁ কি হয় অসমৰ চিফ মিনিষ্টাৰ আছিল মহেন্দ্ৰ মোহন চৌধুৰী হি অলছ' স্পেণ্ড টাইমছ ইন জেইল when he was a student he served as chief minister of Assam from এই কাৰ্যকালটো সুধিব পাৰে 11 নৱেম্বৰ 1970 পৰা 30 জানুৱাৰী 1971 and also served as governor of Punjab তেওঁ পাঞ্জাবৰ কি হৈছিল ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল এইটোও সুধিব পাৰে বা এনেকৈ দিব পাৰে যে বিষ্ণুৰাম মেধি আৰু মহেন্দ্ৰ মোহন চৌধুৰীৰ মাজত চিমিলাৰিটি কোন কেইটা অপশ্যনত দিলাক তেওঁলোক দুয়ো অসমৰ মুখ্যমন্ত্ৰী আছিল তেওঁলোক দুয়ো অসমৰ হৈ বেলেগ ৰাজ্যৰ ৰাজ্যপাল আছিল আৰু এনেকৈ 4টামান অপশ্যন দিব যে কোনটো নহয় এনেকৈ দিব পাৰে আৰু কি জানি APSCৰ কাৰণে লাগতিয়াল আৰু জানি থোৱাটোতো বহুত ভাল আৰু 1982 চনত তেওঁৰ মৃত্যু হয় ৰেণুকা দেৱী বৰকটকীৰ 1932 চনত জন্ম হৈছিল আচ্ছা 1977 পৰা 1979 চনলৈকে মৰাৰজী দেশাইৰ চৰকাৰৰ শিক্ষা সমাজ কল্যাণৰ সাংস্কৃতিক বিভাগৰ ৰাজ্যিক মন্ত্ৰী ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল
মৰাৰজী দেশাইৰ চৰকাৰৰ সময়ত তেওঁ কি কৰে শিক্ষা সমাজ কল্যাণ আৰু সংস্কৃতি বিভাগৰ ৰাজ্যিক মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল তেওঁ বৰপেটাৰ সাংসদ আছিল এই অলপ ইম্পৰ্টেণ্ট আৰু জানি থোৱাটো ভাল তেওঁ ইণ্ডিয়ান ৰেড ক্ৰছ ছ'চাইটিৰ সন্মানিত সম্পাদক হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল প্ৰফুল্ল কুমাৰ মহন্ত এই প্ৰফুল্ল কুমাৰ মহন্তই কি কৰিছিল অসম আন্দোলন যি হৈছিল আমাৰ অসমত 1979 পৰা চলে 1985 চনলৈকে তাৰ মূল নেতা বুলি ক'ব পাৰোঁ বা আমি গুৰি ধৰোঁতা বুলিও ক'ব পাৰোঁ তেওঁ অসমৰ মুখ্যমন্ত্ৰী ৰূপে দুটা কাৰ্যকাল কাৰ্যনিৰ্বাহ কৰিছিল দুটা কাৰ্যকাল মানে প্ৰায় 10 বছৰ তেওঁ 1985 চনত গঠিত হোৱা অসম গণ পৰিষদৰ দলৰ মুখ্য নেতা আছিল AGP এতিয়া বাৰু দলটো নাইয়ে মাৰাই গৈছে প্ৰায় তথাপিও আছে কিছুমান সমষ্টি তাত তেওঁ কি কৰিছিল কাৰ্যনিৰ্বাহ কৰিছিল 1985 চনৰ পৰা তেওঁ অসম চুক্তিৰ এজন স্বাক্ষৰকৰ্তা আছিল অসম চুক্তি কাৰ দিনত হৈছিল ৰাজীৱ গান্ধীৰ চৰকাৰৰ দিনত আৰু তাৰ এজন স্বাক্ষৰকৰ্তাও এই প্ৰফুল্ল কুমাৰ মহন্তও আছিল আৰু তেওঁই 1985 চনত 32 বছৰ বয়সত ভাৰতৰ সবাতকৈ সৰু মুখ্যমন্ত্ৰী ৰূপে কাৰ্যভাৰ গ্ৰহণ কৰিছিল 1985 চনত তেওঁ অসমৰ মুখ্যমন্ত্ৰী হয় আৰু তেওঁ ভাৰতৰ সবাতকৈ সকলোতকৈ সৰু মুখ্যমন্ত্ৰী ৰূপে কাৰ্যভাৰ গ্ৰহণ কৰে প্ৰফুল্ল কুমাৰ মহন্তই তেওঁ প্ৰথমে কলিয়াবৰ আৰু নগাঁও সদৰ সমষ্টিৰ পৰা প্ৰতিনিধিত্ব কৰে কোনে প্ৰফুল্ল কুমাৰ মহন্তই আৰু পিছত এই বৰহমপুৰৰ পৰাও প্ৰতিনিধিত্ব কৰে আৰু তেওঁ এজন বিধায়ক হিচাপে আছিল 1985 পৰা 2021 চনলৈকে জেনেৰেলি এইবিলাক নুসুধে 1985 চনত যিবিলাক ঘটনা আছিল সেইবিলাকহে সোধে মেইনলি বেলেগ এনেকুৱা এক্সামত অহা দেখা নাযায় তাৰপিছত আহিল তৰুণ গগৈ তেওঁ 2001 পৰা 2016 চনলৈকে কি হৈ থাকে মুখ্যমন্ত্ৰী হৈ থাকে 15 বছৰ তিনিটা কাৰ্যকাল এতিয়ালৈ অসমত কোনেও 15 বছৰ কাৰ্যকাল সম্পূৰ্ণ কৰিব পৰা নাই কিন্তু মই ভাবোঁ যদি মামাই এনে এই যিটো স্পীডত গৈ আছে এনেকৈ যদি থাকে তৰুণ গগৈ ডাঙৰীয়া ৰেকৰ্ড ভাঙি পেলাব 15-20 বছৰ থাকি যাব মামা আমাৰ হেমন্ত বিশ্ব শৰ্মা ছাৰে তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ এজন সক্ৰিয় সদস্য আছিল আৰু ভাৰতৰ খাদ্যমন্ত্ৰী ৰূপে কাৰ্যনিৰ্বাহ কৰিছিল ভাৰতৰ খাদ্যমন্ত্ৰী ৰূপে কোনে কাৰ্যনিৰ্বাহ কৰে কেতিয়াবা সোধে এইটো আছিল তৰুণ গগৈ কোনজন অসমৰ মুখ্যমন্ত্ৰী এনেকৈ সোধে আৰু যে প্ৰফুল্ল কুমাৰ মহন্ত আছে তেওঁৰ দিনত আমাৰ অসমত বহুত সন্ত্ৰাসবাদীৰ সমস্যাই দেখা দিয়ে কিন্তু তাৰ পিছত যেতিয়া তৰুণ গগৈ ডাঙৰীয়া মুখ্যমন্ত্ৰী হয় এই অসমৰ পৰা সন্ত্ৰাসবাদী সমস্যাসমূহ নোহোৱা হ'ব ধৰে তাৰমানে লাহে লাহে এওঁ যিবিলাক পদক্ষেপ আছিল সেইবিলাকৰ দ্বাৰাই তাৰমানে এটা কথা বাৰু ঠিক এতিয়া কোনোবা কংগ্ৰেছেই হওক বা বিজেপিয়ে হওক বা AGPয়ে হওক তৰুণ গগৈ ডাঙৰীয়াক কিন্তু কোনেও বেয়া নাপায় বিজেপিৰ মানুহেও বেয়া নাপায় AGPৰ মানুহেও বেয়া নাপায় এই মানুহজনক ভাল পায় সকলোৱে আৰু ৰাজ্যৰ অৰ্থনীতি টনকিয়াল কৰাৰ বাবে এখেতক কৃতিত্ব দিব পাৰি বুলি কোৱা হয় আৰু তেওঁ 2020 চনত মৃত্যু বৰণ কৰে এতিয়া আহিল সৰ্বানন্দ সোণোৱাল ইয়াৰ পিছত আহিল সৰ্বানন্দ সোণোৱাল তৰুণ গগৈ ডাঙৰীয়াৰ পিছত কোন হয় আমাৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল তেওঁ কিমান চনৰ পৰা 2016 চনৰ পৰা 2021 চনলৈ অসমৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰে আৰু বৰ্তমান তেওঁ এজন কেন্দ্ৰীয় মন্ত্ৰী তেওঁ কিহৰ মন্ত্ৰী এতিয়া সোধে কেতিয়াবা বন্দৰ নৌপথ আৰু আয়ুষ মন্ত্ৰালয়ৰ কেবিনেট মন্ত্ৰী হৈছে সৰ্বানন্দ সোণোৱাল
ক'ত তেওঁ সভাপতি হৈ থাকে ইমান বাৰু ইম্পৰ্টেণ্ট নহয় এইবিলাক। এইটো কিন্তু ইম্পৰ্টেণ্ট, তেওঁ পূৰ্বতে ভাৰতৰ খেল আৰু যুৱ কল্যাণ বিভাগৰ মন্ত্ৰী আছিল। এতিয়া বৰ্তমান কি বন্দৰ নৌপথ আয়োগ আৰু আয়ুষ মন্ত্ৰালয়ত তেওঁ কেবিনেট মন্ত্ৰী। তাৰপিছত আহিল হেমন্ত বিশ্ব শৰ্মা। এয়া হেমন্ত বিশ্ব শৰ্মাৰ বিষয়ে আৰু কি ক'ব লগা আছে, জানে চাগে সকলোৱে। বৰ্তমান তেওঁ মুখ্যমন্ত্ৰী। 2021 চনত তেওঁ কাৰ্যভাৰ গ্ৰহণ কৰে। তেওঁ পূৰ্বতে ভাৰতীয় জাতীয় কংগ্ৰেছৰ এজন সক্ৰিয় সদস্য আছিল আৰু 2015 চনত তেওঁ বিজেপি জইন কৰে আৰু তেওঁ অসম বিধানসভালৈ আজিলৈকে 2001 চনৰ পৰা এতিয়ালৈকে 5 বাৰ জয় হৈছে অসম বিধানসভাত এই হেমন্ত বিশ্ব শৰ্মাই। ত' তেওঁক অলপ হৰুৱাটো টান আছে। আৰু যদি আপোনালোকৰ আগন্তুক এইকেইদিন বাৰু যিবিলাক ধৰক ইম্পৰ্টেণ্ট ব্যক্তি আছিল, তো আগন্তুক APSC আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট, DME, SSC, টেট, ইণ্ডিয়ান আৰ্মি, আছাম পুলিচ এনেকুৱা এক্সামছৰ কাৰণে যদি আপোনালোকক গোটেই নোটছবিলাক লাগে, দেন ডেছক্ৰিপশ্যনৰ লিংকটোত ক্লিক কৰি লৈ ল'ব পাৰে। আৰু প্লিজ সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।